সো আজি ভিডিওটো হ'ব এটা গানৰ শ্বুট মানে অফিচিয়েল নহয়, কভাৰ ভিডিঅ' শ্বুট হ'ব। সো আমি এতিয়া তালৈ যাম, ভাইটি মই আহিলোঁ, তাত গানৰ শ্বুটত যাম। কভাৰ ভিডিঅ'টো মানে কৰিবলৈ মোৰ অলপ শ্বুট আছে, তাত তেতিয়া গৈ যাম, সোনকালে যাওঁ, দেৰি হৈছে। আৰু মানে ফোন কৰি আছে যে এনেকৈ কৰি তাত আমি এতিয়া সোনকালে ওলাই মেলিতো ৰেডি, ওলাই মেলিতো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। চ' হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া ব'লক ডাইৰেক্ট জেগাত লগ পাম। পাই গ'লো লোকেশ্যন, এতিয়া অলপ জেগাটো তো কলেজৰ চাৰ্ট এটা পিন্ধি ল'লোঁ। কলেজীয়া যিহেতু চিনটো মানে অলপ কলেজীয়া টাইপৰ হ'ব, চ' সেইকাৰণে কলেজৰ চাৰ্ট এটা পিন্ধি ল'লোঁ। ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। এতিয়া ফাইনেলি মোৰ শ্বুট হ'ব গৈছে, অলপ ওলাম আৰু। য়েছ, মই আমাৰ মেইন ডাইৰেক্টৰ, আমাৰ মেইন ছাৰজন ছাৰ। থেংক ইউ থেংক ইউ। আৰু আমাৰ ইয়াৰ মেইন লিড এক্টৰ নি, আৰু এইটো মেইন এইটো লিড নহয়, ছাইড এক্টৰ হয় মই মানে। চ' এতিয়া শ্বুটটো হ'ব মানে কলেজলৈ যোৱাৰ শ্বুট হ'ব। তো মানে আমি এতিয়া কলেজ ড্ৰেছত পূৰা ৰেডি, আৰু মই এনেকুৱা কলেজ ড্ৰেছত ফজলকৈ ওলাইছোঁ আৰু। মানে শ্বুট কৰিবলৈ গৈছিলোঁৱে, বৰষুণ যাক দিলে একদম মানে একদম বতৰটো এইটো চাইডে ইমান ধুনীয়া আৰু বতৰ কৰি থৈছে। এইডোখৰ সেই ডাৱৰ কণে চফা দি পেলালে আমাৰ শ্বুট। তো বৰষুণ পূৰা আহিছে এইফালৰ পৰা, একদম মানে প্ৰত্যেকবাৰে যাওঁ, প্ৰত্যেকবাৰে বৰষুণৰ কাৰণে একদম কিনো হৈছে আৰু দেই। চ'
চ' মানে ভিডিঅ' শ্বুট আধা আধি হ'লেই মানে মোৰ যিখিনি আছিলে শ্বৰ্ট চ' সেইখিনি শ্বুটটো কৰিলোঁ শ্বৰ্টৰ খাই ছোৱালীপাটো ভিডিঅ' ক্লিপত সেইটো ভিডিঅ'ত দেখিবই ছোৱালীপা শ্বৰ্টৰ খাই ভিডিঅ' কৰিছোঁ আৰু কি ক'ব আপোনালোকৰ কাৰণে ইমানখিনি কৰিছোঁ ছোৱালীপা জীৱনত প্ৰথমবাৰ চ খাইছোঁ কাৰোবাৰ পৰা একদম বিনা পইচাত বহুত দুখ লাগিছে আজি অন্তৰত এই ছোৱালীজনীয়ে মোক চৰ মাৰিলে দেই ক'ৰবাত দেখিলে একো নকৰিব তো ইয়াত শ্বুট হৈ গ'ল শ্বুট কৰি হৈ গ'ল ইয়াত ये देखो ये कैसे बिहेव कर रहा है तो फाइनली आधाখিনি কাম হৈ গৈছে মানে বহুতখিনি শ্বুট হৈছে আকৌ শ্বুট আছে তো ফাইনেলি ইয়াত শ্বুট খতম হ'ল তাৰপিছত আৰু মোৰ শ্বুট আৰু বেছি নাই আৰু মানে শ্বুটটো ইয়াত মোৰতো প্ৰায়খিনি খতম হ'ল যিমানখিনি শ্বুট আছিলে চবখিনি শ্বুট খতম হ'ল মোৰ এতিয়া আৰু কি কৰিম ঘৰ যাম আৰু ইয়াত নাথাকোঁ আৰু মানে শ্বুট কৰি হৈ গ'লতো চ' ইয়াত অলপ এটা চিন আছে মোৰ আৰু এটা চিন আছে এটা চিন কৰাৰ পিছত আৰু হৈ যাব এনে জেগাটো বেয়া নহয় কিন্তু কেলচাৰ ভিতৰত আৰু ফাইনেলি শ্বুট হৈ গ'ল বাৰিছতো ইমান বৰষুণত শ্বুটিং কৰি মজা বাৰিছ ইয়ালে তো ফাইনেলি শ্বুট কৰি হৈ গ'ল শ্বুট খতম এতিয়া অলপ ৰেষ্ট লৈ তাৰপিছত যাম আৰু তো মানে বিহাইণ্ড দ্য চিনৰ যিমানখিনি মই দেখুৱাব পাৰিলোঁ সিমানখিনি দেখালোঁ আৰু লোকেশ্যনটো অলপ দেখালোঁ আৰু মানে কি হ'ল মই যিহেতু মই শ্বুট কৰি আছিলোঁ সেইকাৰণে ভিডিঅ' কৰা ইমানখিনি নহ'ল অলপ যেনে হ'লেও অলপ ক্লিপ দেখাইছোঁ আৰু ঘৰ বৰ্তমান এতিয়া পাইছোঁহি আৰু ঘৰ পাবলৈ আৰু 100 মিটাৰমান আছে তাৰ এইখিনিত লগৰকেইটা আছে চ' সেইকাৰণে লগৰকেইটাৰ ওচৰতে ৰখিলোঁ চ' ঘৰ গৈ ব্লগটো খতম নকৰোঁ ভাবিলোঁ ব্লগটো ইয়াতে খতম কৰোঁ চ' ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ঠাইৰ নতুন জেগাৰ নতুন ভিডিঅ'ৰ লগত আজিলৈ টিল এণ্ড টাটা বাই বাই